আৰু আজি আমি খেল পৰিচালনা কৰিবলৈ নিমন্ত্ৰণ কৰি অনা গহপুৰ হাইস্কুলৰ শিক্ষক তথা খেল পৰিচালক নৱজিৎ বৰা ডাঙৰীয়া, সন্মানীয় বুৰৈ মণ্ডল পৰ্যায় সংগঠনৰ প্ৰতিটো ভিৰৰ পৰা অহা সভানেত্ৰী, সম্পাদিকা, সমন্বিত সদস্য আৰু আমাৰ সকলো কমিউনিটি কেডাৰ বাইদেউসকল, আজি আমি খেল আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ অতিথি বাইদেউৰ নামটো মই নাজানো, বাইদেউকো অহাৰ বাবে শুভেচ্ছা জনাইছোঁ। তো এতিয়া আমি খেল আৰম্ভ কৰিবলৈ ওলাইছোঁ। খেল আৰম্ভ কৰাৰ আগতে আমি খেল পৰিচালক নৱজিৎ বৰাক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই ববী বৰুৱা বাইদেউক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে আমাৰ BC ছাৰ ক্ৰমে নিপেন বাই ডাঙৰীয়াক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই খেলৰ সভানেত্ৰী মহোদয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে উত্তম ছাৰ সম্পাদিকা মহোদয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে অতিথি DDGKY মোবিলাইজাৰ কেম্পৰ বাইদেউকো এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই ধন বৰুৱা বাইদেউক অনুৰোধ জনাইছোঁ। আজি আমি লটাৰী খেলখন আৰম্ভ কৰিবলৈ ওলাইছিলোঁ। আমি 1ৰ পৰা 10,000 টিকেট ছপা কৰি উলিয়াইছিলোঁ যদিও আমি প্ৰতিটো টিকেটে প্ৰতিখন বহিয়ে বিক্ৰী কৰিব পৰা নাছিলোঁ। বহুত টিকেট আমাৰ থাকি গৈছিলে। গতিকে আমি যিখিনি টিকেট বিক্ৰী হৈছিল সেইখিনি টিকেটকে ফালি আমি বহীৰ পৰা বেলেগকৈ লিখা নাই টিকেটখিনিকে ভৰাই দিছোঁ আৰু আমি এই 14টা পুৰস্কাৰ আমি হাতত ৰাখিছোঁ। এই 14টা পুৰস্কাৰ আমি খালী টিকেটৰ 3,500 মাজত ভৰাই দিম আৰু যিসকল টিকেট আমি উলিয়াই যাওঁতে আমি এৰি যাম সেই টিকেটখিনি আমি আকৌ ছেকেণ্ড চান্সটো নিদিওঁ বুলি ভাবিছোঁ। গতিকে আমি খেল আৰম্ভ কৰিম। লগতে পৰিচালক মহোদয়কো দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বুৰৈ CLFৰ সভানেত্ৰী, সম্পাদিকা, সকল বিভিন্ন গোটৰ সভানেত্ৰী, সম্পাদিকা তথা সদস্যসকল, আচলতে সম্পাদিকা ইতিমধ্যে কথাষাৰ অৱগত কৰিছিল। খেলখিনি কিমান নম্বৰ তেখেতসকলে ইছ্যু কৰিছিল আৰু কিমান বিক্ৰী গ'ল আৰু বিক্ৰী নোযোৱাখিনি তেখেতসকলে ইয়াত অন্তৰ্ভুক্ত কৰা নাই বুলি স্পষ্ট কৰিছে। আমি তেখেতৰ মুখতে গম পাইছোঁ যে ইতিমধ্যে 14টি পুৰস্কাৰ তেখেতসকলে প্ৰদান কৰিব। আমি সকলোৰে সাক্ষাতে এই পুৰস্কাৰসমূহ আমি খালী নম্বৰত সম্পাদিকাক ভৰাবৰ কাৰণে অনুৰোধ জনোৱাৰ লগতে সকলোকে দেখুৱাই সেইখিনি ভৰোৱাৰ লগতে আমি চিৰিয়েলি সকলোৱে যাতে সুন্দৰভাৱে মিক্স কৰি ড্ৰ কৰে আৰু এই ক্ষেত্ৰত সকলোৱে যাতে পূৰ্ণ সহযোগিতা প্ৰদান কৰে তাৰ প্ৰতি অনুৰোধ জনাই আমি খেলখন চলাই নিবৰ কাৰণে অনুৰোধ জনাই কাৰণ আমি টিকেট বিভিন্নজনে জাপিছোঁ। গতিকে কিবা তাত থাকিবও পাৰে, মনত বেলেগ ভাবো থাকিব পাৰে। সেইকাৰণে ইয়াৰ টিকেটত আমি CLFৰ চিল আৰু স্কেচ পেঞ্চিলে লিখাটো আমি প্ৰযোজ্য কৰিম আৰু তাত মই ৰূপা বুলি লিখি সকলো সাক্ষাতে আমাৰ খালী নম্বৰৰ লগত সেই টিকেটখিনি সংযোগ কৰি
মিক্স কৰি দিবৰ কাৰণে আমি অনুৰোধ জনোৱাৰ লগতে আমি আৰু দুটা খালী কাৰ্টুন যাতে এইখিনি উলিয়াই দিয়াৰ জেগাখিনি নষ্ট নহয় তাৰ বাবে খালী কাৰ্টুন দুটা ৰাখিবৰ কাৰণেও কাৰোবাৰ ভাগ্য গাত ঠিক আছিলে দেই ইমান 500 টকীয়া লৈ টিকেট লৈ পোৱা বগা চাই লৈ আহিব খালী Hello? Hello? Senior Rise, মাঘ বিহুৰ উপলক্ষে বুৰৈ মণ্ডল পৰ্যায়ৰ সংগঠনে অনুষ্ঠিত কৰা খেলভাগ চলি আছে। এই দিশত খাস পুৰস্কাৰ ওলাও হৈ আছে। খেল বৰ্তমান চলি আছে। এই কিন্তু নাই। এই ওলাও সেইখন নাই। যিসকল ইচ্ছুক ব্যক্তিয়ে খেল উপভোগ কৰিবলৈ ইচ্ছা কৰে এতিয়াও আহক পদকতা নাট্যকলা ভৱনলৈ। এই খেল চলি আছে। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডকৈ 10টা পুৰস্কাৰে আমাৰ খেলখন চলি আছে। কিন্তু বৰ্তমানলৈকে এই ওলাও হৈ আছে কিন্তু ওলোৱাহে নাই। মুকলি গাঁও
লওক কুপন নম্বৰ 9267 এইটো লিখিব লাগিব নহয় এটা হ'লেও লাগিলে ইটো চিলভিয়া চিলথিয়া প্ৰগতি গ'ল বেয়া হৈ যাবগৈ এতিয়া কি কৰি পেলালা ৱাশ্বিং মেচিন গ'ল ৱাশ্বিং মেচিন গ'ল কৰিলে ছাৰ কৰিলে কেই নম্বৰ ছাৰ নিচুকনি তিনি আহি গ'ল নামটো কি নব্যা খানাল মই লিখা এইটো আমাৰ গাঁৱত কৰিছে হেৰি ফোন নম্বৰটো দিয়ক পুৰস্কাৰ ওলাই শেষে হ'লে শুনিব আমি আগতে সতীয়খন পালেও ভাল লাগিলে হয় জলকা পঠাল তোমালোকৰ হয়নে নহয় মোৰ নিজৰ নহয় মই লোৱা মই আছে বহি আছো এইকেইজনী মেনকা প্ৰধান পিছফালে লিখি থোৱা আছে চোৱা পাই গলো কুন্তি বাইদেউ বাকৰি চাইকেল লাগে চাইকেল হেভি হেভি চব গ'ল ধুনীয়াকৈ হাঁহিব লাগে কি তলম কৰি আছে কিমান এখন সমাজৰ মাজত এখন ৱাশ্বিং মেচিন পাইছে লাগিলে 2 টকা বস্তুৱে হওক
পোৱাজনী আহা